নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু বহুত দিন মই লং ব্লগ দিয়া নাছিলোঁ আৰু বহুত দিনৰ আজি লং ব্লগ এটা লৈ আহিছোঁ। আৰু লং ব্লগহে হয় নে এইটো কি হয় নাজানো, মই এতিয়ালৈকে গম পোৱা নাই। ভিডিঅ'টো কেনেকুৱা হয়, ব্লগৰ নিচিনাও হ'ব পাৰে। আৰু আজি মানে ঘৰতে আছোঁ আৰু এতিয়া মানে উঠিছোঁহে মই। বাজিছে এতিয়া কেইটা বাজিল? ইফালে বাজিছে এতিয়া 8:50 আৰু এতিয়া দেৰিকৈ উঠিছোঁ মানে মই আজি যাওঁ নাই কলেজ। আৰু এতিয়া মই উঠি কি মানে মুখখন ধুই লৈ এতিয়া যাওঁ মই গৰুটো দিবা। আৰু ভিডিঅ'টো কেনেকুৱা হয় নাজানো আৰু যাম বুলি ভাবিছোঁ আজি বজাৰত, সেইকাৰণে মই আজি নগ'লোঁ কলেজত। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মই এতিয়া পথাৰত মানে গৰু দিবা আহিম বুলি কৈছিলোঁ, আহিয়ে পালোঁ পথাৰ। আৰু ইফালে আমাৰ মানে মাকজিয়াক মানে গৰু দুটা দেই, আৰু মানে ইমানেই এহঁতৰ মৰম, কিন্তু ইয়াত পথাৰতো এহঁতৰ মৰম মানে এৰাই নাই। ই গাখীৰ খাত লাগছে। মই এতিয়া গৰু চৰু বঢ়িয়াকৈ দি ল'লোঁ আৰু এতিয়া মই যাওঁ ঘৰত। আৰু যাই পেলাই কি কৰোঁ আমাৰ আইতাক দেখুৱাম পাৰিম, যদি দেখাব পাৰোঁ আইতা যদি আছে ঘৰত। আৰু যাব আহিছোঁ এতিয়া ঘৰত। এইফালে আমাৰ বাটতে দেখা পালোঁ খেৰ আছিল বেছি, কিন্তু এতিয়া নীলা আৰু আধা আছে। আৰু মানে আগতে সৰুতে এতিয়া খেৰ দেখা পাইছিলোঁ ইনকৈ ডাইৰেক্ট যাই পেলাই এটা উল্টি মাৰি দিছিলোঁ। এতিয়াও দেওঁ নেকি বাৰু? সৰুকালৰ দিনবিলাক মনত পৰে ইনকৈ আমাৰ এইবিলাক লাগিল গোটেই গাত। আৰু এইখিনিত আমাৰ এতিয়া ধুনু বৰ মৰমৰ, মই কৰোঁ বহুত মৰম। পিছে আমাৰ ধুনু ক'ৰ পৰা ফুৰি আহিল আৰু নাজানো কি দাস্তি মোৰ পাছে পাছে। এই ক'ত যা আমাৰ ইয়াক দেখা পালে মই একবাৰ ল'বাই লাগব, নল'লি ইয়াৰ কুচকুতে থাকে। আৰু লৈ ল'লোঁ, এইটো মই ধুনু। এতিয়া মই মানে এইফালে চাইকেলখন লৈ আৰু এতিয়া মই যাব ল'লোঁ বজাৰত। আৰু এইফালে মোৰ মানে চাইকেলখন, আৰু মইতো চাইকেল লৈ যাব লাগিব যিহেতু মোৰ গাড়ী চাড়ী একো নাই আৰু গাড়ী ল'বৰ বয়সো হোৱা নাই। আৰু এতিয়া চাইকেলখন লৈ বজাৰলৈকে যাওঁ। আমি এতিয়া মানে বজাৰত যাব আহিছোঁ আৰু ইয়াকো মানে বাটতে লগ পালোঁ। পিছে ইয়াকো লৈ আহিলোঁ উঠে মানে ইয়ে মোক উঠাই লৈ আহিছে। আৰু এতিয়া আমি বজাৰত যাই আকৌ লগ পাম। মানে কৈছে মই ভিডিঅ'টো কেনেকুৱা হয় আজি মই নিজেও নাজানো। আৰু আহক এতিয়া বজাৰলৈকে যাওঁ। আৰু এতিয়া আমি আহি পালোঁ বজাৰ, আৰু এইফালে আমাৰ বজাৰ হৰিচিঙৰ বজাৰখন আছে। আৰু এতিয়া আমি সোমাই যাওঁ বঢ়িয়াকৈ। আৰু আমি আহিয়ে প্ৰথমতে আহিলোঁ জোতা চেণ্ডেলৰ দোকানত। আৰু তন্ময় বোলে কিনিব এতিয়া জোতা, আৰু মই মানে কিনিম চেণ্ডেল। আৰু তন্ময় মানে সেইটো জোতা চাই আছে, মানে সি কিনিব নেকি কিজানি, আৰু চাই আছে মানে ভালকৈ। আৰু ইফালে এটা মই জাম্পাৰ ল'লোঁ, আৰু এতিয়া ঘৰত যাই পেলাই বাৰু জাম্পাৰটো দেখুৱাম মই। আৰু তাতে কিনি থাকোঁতে যে মই ভিডিঅ' নকৰিলোঁ, কাৰণ কিনি থাকোঁতে মোৰ ভিডিঅ' কৰিব লাগে, কাৰণ মোৰ লাগে লাজ। আৰু ইফালে চেণ্ডেল একযোৰো লৈছোঁ। আৰু গাইছ মানে আমি এতিয়া বজাৰৰ পৰা আহিলোঁ, আৰু বজাৰৰ পৰা মানে আহি পেলাই আমি এতিয়া চাইকেলত থৈছিলোঁ তাতে। এতিয়া মই ৰখি আছোঁ আমাৰ মাইক, মানে মাহে বজাৰ কৰিছে। আৰু এতিয়া যিহেতু বিহুৰ কাৰণে আজি আমাৰ এতিয়া হৈছে মানে লাষ্ট বজাৰ, তাকে মায়ে বজাৰ কৰি আছে। আৰু মানে মই এতিয়া মনাই দিব লাগে তাকে ৰখি আছোঁ অলপ কঠীয়া হৈ। আৰু মই আহিছিলোঁ মানে এটা জাম্পাৰ লৈ ল'লোঁ, আৰু এই যে চেণ্ডেল পিছে কিনিছিলোঁ ই পিছে পিন্ধিলে, আৰু ই পিন্ধি পেলাই এনেকৈ ঘূৰিলা। আৰু পিছে একো নাই বাৰু কিনিছে যদিও। আৰু এতিয়া আমি তাকে ৰখি পেলাই মনা চনা আছে, এতিয়া আমি ঘৰত যাম। পিছে মই তাতে ৰখি ইফালে মাহীহঁত তাৰমানে নাযোৱা দেখা পাই আকৌ এতিয়া মই মাহীহঁতৰ ওচৰলৈকে আহিলোঁ। ইফালে মানে ইয়াতে গেলামান বজাৰ লৈ আছে, আৰু ইয়াৰ পৰা মানে মোনা দুটা মোক দিখাই দিব, আৰু বাকীবিলাক মাহীহঁতে নিব। আৰু মোক মানে সৰু সৰু দুটা দিখাই দিব, আৰু মই চাইকেলতে নিম যিহেতু। এতিয়া মই মাহীহঁতৰ ওচৰৰ পৰা দুইফালে দুটা মোনা লৈ পেলাই মই এতিয়া যাব আহিলোঁ। আৰু এতিয়া চাইকেলত নিব লাগিব, আৰু ইটো আছে বস্তাটো হ'লেও গাইছ কিবাকৈ নিব লাগিব, আৰু উপায়টো নাই। মানে কিবা কিবি ওজন থকা বস্তুৱে আছে মানে সেনেকুৱা। আৰু ইফালে কিবা কিবি মায়ে কাপোৰ ল'লা কিজানি, এতিয়া চাইকেলখন চলাম তাকে ভাবিছোঁ। ইফালে আগত দি পূৰা মনা চনা আকৌ আমি এতিয়া বজাৰ কৰি পেলাই এতিয়া আমি ঘৰত যাব আহি আছোঁ। আৰু ভালখিনি চাইকেল চলালোঁ মই, আৰু এইখিনি বেয়াখিনি দেওঁ ইয়াত অভ্যাস আছে, এইটো আপোনালোকে দেখাই গমেই পায় মোৰ ভিডিঅ'ৰ মিনিৰ লগত খালি। আৰু এতিয়া আমি যাব আহিছোঁ এই বেয়া ৰাস্তাটো দি ঘৰত। আপোনালোকে এই বেয়া ৰাস্তাটো মোৰ বেছিভাগ ভিডিঅ'ত দেখা পায়। আৰু কি কবি আৰু ৰাস্তাৰ অৱস্থা এই। আৰু গাইছ মই এতিয়া সেইটো আনিলোঁ, আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু মই আহি পালোঁ ঘৰ, আৰু আহি পাই এইটো পিন্ধি ল'লোঁ দেই। আৰু কি যিয়ে নহওক কিবা এটা বস্তু আনি পিছত মই ডাইৰেক্ট আহি কি পিন্ধি চাওঁ, আৰু আপোনালোকে কি ভাবে নাজানো। আৰু সেইযোৰ চেণ্ডেলো আনিছোঁ, উল্টা হৈছে সেইযোৰ। আৰু চেণ্ডেলৰ এইটো আনিছোঁ, বেলেগ অনা নাই। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি। এতিয়া মই আহি পোৱাৰ পিছতে এইফালে কিবা কিবি মানে কাপোৰ আছে, ইফালেও কিবা কিবি। আৰু এইফালে আমাৰ এতিয়া মানে খুলি পেলাই চাই আছে, মানে হেৰি কৰি আছে। আৰু কিবা কিবি মানে ইয়াৰ ঘৰৰ কাৰণে কিবা কিবি কাপোৰ আনিছি, তাকে আইতাই আৰু আহি পোৱাৰ লগে লগে চাই আছে। আৰু গাইছ এতিয়া মই ৰাস্তা দি মানে ঘৰত আহি পেলাই এতিয়া গাড়ীয়াকৈ গা চা ধুই ভাত চাত খাই পেলাই এতিয়া মই মানে এটা জেগাত যাব আহি আছোঁ। আৰু সেইটো জেগা হৈছে মানে মই ভাটিবিলা মানে ক'ত যাওঁ আপোনালোকেতো জানেই এতিয়া, যিহেতু এতিয়া মানে বিহু আহি আছে, আৰু বিহুলৈতো বেছি দিন নাইয়ে। আৰু এতিয়া যিহেতু চবে ভেলাঘৰ বনাই আছে, মানে আৰু কি কৰিবি আৰু ভেলাঘৰৰ ওচৰত দি এনেই যাই থাকোঁ। আৰু অন্য যাওঁ বেলেগ এটা ভেলাঘৰৰ ওচৰত, আৰু আজি আহিছোঁ মই বেলেগ এটা ভেলাঘৰ, মই এই ভেলাঘৰটোত। আৰু এইফালে মানে এইটো মানে আমাৰ ঘৰৰ ওচৰত নহয় দেই, এইটো অলপ বেলেগ দূৰত তাৰমানে। আৰু এইফালে এই আছে চিকিউৰিটি ৰখি, আৰু পূৰা গান চান লগাই লৈছি। কিহত বা গান বজাইছি, মোবাইল নেকি? ক'ত মোবাইল? বা মোবাইল চাই থকাটো ভয় লৈছি। এতিয়া কি ৰখি আছা, চিকিউৰিটি নেকি? কি
আৰু এই লাষ্ট কষ্টি ক'বা লাগি এই পুৰা বগৰী হৈ আছে মানে আপোনালোকে ভাবিব পাৰা ই কোনো সৰু ভেলাঘৰ দেখাই থাকে মানে সেইটো নহয় মানে আমাৰ ইয়াতে মানে ইমান এনেকৈ ডাঙৰকৈ বহুত হেৰিকৈ ভেলাঘৰ নবনোৱে মানে এনেকৈ সৰু সৰুকৈ বহুত মানে ভেলাঘৰ বনোৱে মানে আমাৰ গাঁওখনত নাই বুলিও 12টামান ভেলাঘৰে থাকে আৰু আমি হ'লেও তাতে পুৱা পাওঁ আৰু 5টামান যিয়ে নহওক পুৱা পালিয়ে হ'ল সেইবিলাকতো ভেলাঘৰ বেছি সৰু লগত কথা নাই আৰু এইবিলাক বাৰু ইয়াক বনাইছে এইটো পাৰ্থ আৰু ইটো মোৰ হেৰি ভিডিঅ'ত থাকে আৰু ই মানে এট ঘৰ তলত দূৰত আমাৰ ঘৰৰ ওচৰত নহয় আৰু মই যোনটোত যাই থকা সদায় সেইটো হ'ল মানে মিনি ব্লগবিলাকত যোনটো আপোনালোকে দেখা পাই থাকা সেইটো হৈছে মানে আমাৰ ওচৰতে আছে আৰু ইয়ালৈকে এনেই একবাৰ আহিলোঁ কি কৰিবি আৰু এতিয়া একবাৰ উঠি চাওঁ ওপৰত মোৰ আকৌ ভেলাঘৰ উঠা চখটো অলপ বেলেগ সৰুতে বেছি আছিল চখ কিন্তু এতিয়া আকৌ উঠোঁ একবাৰ no, 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 no. অলপ কষ্ট হ'ল মানে কি আৰু ক'ম আৰু ভালকৈ আঁকি চাকি নাই আৰু ভাগ্যে ভয় গৈ উঠছোঁ কাৰণ আজিকালি উঠবা ভয় লাগে মোৰ কিবা নাজানো ওপৰত উঠবাৰ কাৰণে আৰু এইফালে ই আছে ৰোৱা বান্ধি আৰু মই এনেই অলপ বহিবৰ কাৰণে ওপৰত উঠি আহিছোঁ এইফালে এই গানহে শুনিছে নে কি কৈছে নাজানো আৰু এইটো মুৱামুৰি কৰি থিয়া হৈ আছে যি ভেলাঘৰ উৎসৱ নুমাই নাছিলোঁ আৰু এতিয়া মানে বহি থাকোঁতে গধূলি হ'ল আৰু ইয়াৰো এইফালে ৰোৱা পূৰা বান্ধা হৈ গ'ল আৰু এতিয়া ৰোৱা চোৱা বান্ধা হৈ ইয়াতে পূৰা ওপৰতে মানে ফ্ৰী ফায়াৰ খেলাত ব্যস্ত হ'ল আৰু এতিয়া ময়ো যাওঁ ঘৰত আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেতিয়া আমাৰ এই ভিডিঅ' তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজিলৈ বাই বাই।